নমস্কাৰ। ১ নম্বৰটো খবৰ, গৌৰৱ গগৈ মন্তব্য, কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব নোৱাৰে, মানে হাই কামাণ্ডৰ সমৰ্থন নহ'লে একো কৰিব নোৱাৰে। ২ নম্বৰটো খবৰ, ৮ জুলাই তাৰিখে ধুবুৰী চাপৰত উচ্ছেদ অভিযানত অখিল গগৈয়ে সন্দেহযুক্ত নাগৰিককহে সহায় কৰিবলৈ যোৱা দেখা পোৱা গৈছিল। মানে এতিয়া অখিল গগৈ মিয়াৰ নেতাহে, হিন্দুৰ নেতা নহয়। আৰু হিমন্ত বিশ্ব শৰ্মা মন্তব্য, আমি সদায় খিলঞ্জীয়া পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে বিশেষ সম্প্ৰদায় পক্ষতহে থিয় দিয়ে। ৩ নম্বৰটো খবৰ, ভাৰতৰ পৰা বাংলাদেশলৈ আৰম্ভ হ'ল অবৈধ নাগৰিকৰ বিতাড়নৰ প্ৰক্ৰিয়া। বিশেষ বিমানেৰে গুজৰাট চৰকাৰে ঢাকাত থৈ আহিছে ১২০০ অবৈধ বাংলাদেশী নাগৰিকক। আৰু অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া মন্তব্য, কংগ্ৰেছৰ দিনত বাংলাদেশী লোকে দখল কৰা মাটি উচ্ছেদ কৰিবই আৰু অসম ৰক্ষাৰ বাবে বেদখল মুক্ত কৰিবই লাগিব। ৪ নম্বৰটো খবৰ, ৰেচন কাৰ্ডৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু ৰেচন কাৰ্ড নথকা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। তাৰ বাবে কেইবিধমান নথিপত্ৰ লাগিব। ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব। আবেদনৰ শেষ তাৰিখ ১৪ জুলাই। ৫ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, অসম ৰাজ্যত কোনো কাৰণতে উচ্ছেদ অভিযান বন্ধ নহয়। ১০ জুলাই তাৰিখে গোৱালপাৰা পাইকানত উচ্ছেদ চলিব আৰু গুণগুণৰ পৰিয়ালসহ লখিমপুৰত ১২টা উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ভূমি প্ৰদান কৰিব। ৬ নম্বৰটো খবৰ, ডিফুত ১৫,০০০ মহিলাৰ প্ৰতিবাদ, গৌৰৱ গগৈৰ বিৰুদ্ধে। কাৰ্বি আংলঙত ট্ৰাইবেলসকলৰ ঘৰ চাবলৈহে আহে, কংগ্ৰেছে গড় সৰ্গ বেচা টকাৰে ঘৰ বনাইছে, এইবিলাক ঘৰ কিয় ভিডিঅ' নকৰে? আৰু তৰুণ গগৈৰ দিনত একো কামেই হোৱা নাছিল, বিজেপি চৰকাৰ হোৱাৰ পৰা বহুত কাম কৰিছে আৰু কাৰ্বি জনগোষ্ঠীৰ বাবে বহুত কাম কৰিছে। কাৰ্বি ফেষ্টিভেল পাতিব দিছে, ৰাস্তাৰ ঘাট ভাল হৈছে। ৭ নম্বৰটো খবৰ, গোৱালপাৰাৰ দুৰ্গা মন্দিৰত দুৰ্বৃত্তই ভাঙিলে দেৱ-দেৱীৰ মূৰ্তি। যুৱ সমাজৰ সন্দেহ, সেইসকল লোকে গোৱালপাৰাক অশান্ত কৰিব বিচাৰিছে। আমাৰ ইয়াৰ পাইকান বনাঞ্চলত উচ্ছেদ অভিযান হ'ব, তাৰ লগত কিবা জড়িত হৈ আছে নেকি? ৮ নম্বৰটো খবৰ, গুৱাহাটী পাঞ্জাবাৰী মছজিদত গাহৰি মাংস পেলোৱা বৰপেটাৰ মৃদু পৱনক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। আজিলৈ বাতৰি ইমানেই আছিল।